নমস্কাৰ, মই আজি বিশ্বকৰ্মা বুলি মোৰ চাইকেলখন ধুম তাকে আপোনালোকক দেখাওঁ। এইখন মোৰ দোকানখন আছিলে, এতিয়া ফাষ্টফুড বুলি এখন আছে যে বৰ্তমান এইবোৰ এনেকৈ ৰাখি থৈছোঁ। যিহেতু লকডাউনৰ বাবে গোটেই দোকানখনেই মোৰ শেষ হৈ গ'ল আৰু তাৰপাছত পুনৰ দোকানখন মই ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ, যিহেতু মোৰ সকলো পইচাই মোৰ শেষ হৈ গ'ল লকডাউনত। পুনৰ বেলেগ এটা নতুন চিন্তা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো চাওক আৰু মোৰ বসন্তীখনো চাব। এইখন মোৰ বসন্তী, এইখন লৈ মই বহুত ঠাই ভ্ৰমণ কৰিছোঁ আৰু মোৰ একমাত্ৰ সাৰথি বুলিবলৈ এইখনেই। এখন দাদা চাইকেল এখন এখন বসন্তী মোৰ টিকটক কৰি ৰাখিছোঁ। মালা চালা লগোৱা নাই, যিহেতু খুব পইচা নাই, মোৰ মালা লগোৱা নহয়।